Hello guys, welcome to my YouTube channel JB's Vlog. আশা কৰো আপোনালোক সকলো ভালে আছে, মই ভালে আছো। তেতিয়ালে আহক পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। Hello guys, আজি ৰাতিপুৱা অলপ সোনকালে উঠিলো। মানে মাৰ গালি শুনি আপোনালোকে কোনোবাই ৰাতিপুৱা গালি শুনে নেকি? বাৰু কমেন্ট কৰি জনাবচোন। মাৰ গালি নুশুনাকে আকৌ উঠিব মনেই নাযায়। মায়ে মোক সদায় কৈ থাকে জানেনে? তো বৰ ধুতিয়া। जितु मैं एकेबारे নহয় সেই কাৰণে মাক দেখাই অলপ কাম কৰো বুলি ভাবিলো ককাহঁতৰ ঘৰলৈ গৈ কুৰ খন লৈ আহিলো মানে আমাৰ ঘৰত কুৰ নাই সেই কাৰণে ককাহঁতৰ ঘৰৰ পৰা আনিলো অলপ বন চেকুনালো মায়ে মানে কিবা খিচিবয়ে ধৰক ধনিয়া লাই এনেকে কিবা কিবি খিচিব আৰু সদায় মোক কৈয়ে থাকে অলপ বনখিনি চেকুনাই দিবি সেইকাৰণে ভাবিলো আজি চিকুনাই দিওঁ গাইস মানে কাম নকৰোঁতো অকমান কৰিলে ভাগৰ লাগি যায় তাৰপিছত কুৰচুৰ মাৰি লওঁ কুৰচুৰ মাৰি আপোনালোক লগ পাই আছো অকণ পিছত ঠিক আছে হেল্ল' গাইস সাফা চিকুন কৰি হৈ গ'ল গা পা ধুই ললো এতিয়া দোকান যাব লাগে কিন্তু দোকান যোৱাৰ আগতে বজাৰৰ পৰা আহিমগৈ মানে আজি শনিবাৰ আমাৰ ডেইলি শনিবাৰে বজাৰ এখন বহে বজাৰৰ পৰা আহিমগৈ কেইটামান কিবা শাক পাচলি ল'বলগীয়া আছিলে আৰু কিবা এটা আনিবলগীয়া আছিলে তো বজাৰৰ পৰা আহিমগৈ বজাৰত লগ পাই আছো বলক গাইজ এতিয়া আমি বজাৰলৈ আহি আছো বজাৰ পামগৈ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক স্কিপ নকৰিব গাইজ মোৰ স্কুটিখন আনিলো দিয়ক মানে লগৰজনে ফোন কৰিলে যে কিউ বোলে বজাৰলৈ যাব তাৰ কিবা আনিব লগা আছে চব্জি পাচলি তো কি ফোন কৰি ক'লে সেইকাৰণে স্কুটিখন আনিলোঁ যি নহওক দিয়কচোন অলপ তেল বাচিব হয়নে নহয় বাৰু গাইজ বজাৰ আহি পাই গ'লোঁ এতিয়া বলক মেইন বস্তুটো কিনি লওঁগৈ মেইন বস্তুটো কি বস্তু আপোনালোকে চাই থাকক কিনি আছোঁ আহক মোৰ লগৰ দুজনক ক'লে এজন বিটুমণি কি তোমাৰ নামটো বিটুমণি ভালকৈ কৈ দিয়া কি লৈ আছা তোমালোকে গাইজ গাহৰি মাংস কোনে কোনে ভাল পায় জনাবচোন বাৰু কমেণ্ট কৰি জনাব কৰি দিব ৱেটটো 150 টকা মাংস লৈ ললোঁ আৰু জলকীয়া কেইটামান ল'ব আছে জলকীয়া কেইটা লৈ পেলাই যাব পাৰিম আৰু বলক জলকীয়া পেকেট লৈ ললোঁ এতিয়া বলক কেঁচা জলকীয়াটো লৈ পেলাই যাব পাৰোঁ কিমান দিন পোৱা 40 টকা এই কমাই 30 টকা লওক বা 40 টকা 30 টকা লওক এই 50 টকা আহিলাম যে এই
জলকীয়া লোৱা হৈ গ'ল গাইজ মাংস চাংস চব লৈ ৰেডি এতিয়া যাব লাগে ঘৰ তাৰপিছত ঘৰত ভাতকেইটা খাম দুপৰীয়া ভাতকেইটা মানে ঘৰত বনাই থোৱা আছে ভাতকেইটা খাম ভাতকেইটা খাই যাম দোকানৰ পৰা আহি ৰাতি বনাম গাহৰি মাংস গাইজ ঘৰ আহি পাই গ'লোঁ এতিয়া মাংসটো থৈ ভাতকেইটা খাই জলদি যাব লাগে আকৌ দোকানলৈ বুলি দোকানত গৈ ৰাতি আহি পেলাই বনাব লাগিব গাহৰি মাংস গাহৰি গাইজ এয়া ঘৰলৈ আহি আছোঁ ৰাতি দোকান চোকান বন্ধ কৰিলোঁ মানে দোকানখন বন্ধ কৰিলোঁ ঘৰলৈ আহি আছোঁ ঘৰ পামগৈ মানে ঘৰত লগ পাই আছোঁ ঠিক আছে Hey guys, মাংস আহি গ'ল চাউল আহি গ'ল এটা খাব লাগে বলক আমাৰ লগত ভিডিঅ'টো চাই থাকক আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে ভিডিঅ'টো চাই ভাল নাপায় তেতিয়াহ'লে মোৰ নামটো চেঞ্জ কৰিম নকৰিব এনেই কৈছোঁ গাইজ মাংসখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ ধুনীয়াকৈ এতিয়া ধুই লওঁ তাৰপিছত মানে কি আৰু বজাৰৰ পৰা আনিলে মানে ধুনীয়াকৈ ভালকৈ ধুই ল'ব লাগে এনেও আমি য'ৰ পৰাই নানো ধুইয়ে লওঁ বাৰু কিন্তু ভালকৈ ধুই ল'লে ভাল আৰু সেইটোৱে আৰু এতিয়া লগতে নহৰু আদা আৰু বিলাহী আৰু জলকীয়া দুটামান ধুনীয়াকৈ কাটি কৰি ল'লোঁ গাইজ মাংসটো ধুনীয়াকৈ বইল কৰি ল'লোঁ দেখিবলৈ পাইছে আপোনালোকে তাৰপিছত বনাই ল'লোঁ ধুনীয়াকৈ আদা নহৰু পেষ্টটো বেছি মিক্স হেৰি কৰা নাই পেষ্ট কৰি দিয়া নাই অলপ গোটাকৈ ৰাখিছোঁ তো ফ্লেভাৰটো ধুনীয়া আহে মানে গোটাকৈ ৰাখিলে ফ্লেভাৰটো ভাল আহে ইমান নাজানো আৰু মই যেনেকৈ বনাই খাওঁ মানে সেইটোকে কৈছোঁ আৰু গাইজ তেলটো গৰম হৈ গ'ল এতিয়া পিঁয়াজটো দিব পাৰি আৰু পিঁয়াজটো দি দিওঁ তেজপাত দুটা দে লগত দুটা সৰু সৰু তেজপাতো দি দিম মাংসটো এড কৰি দিলোঁ এতিয়া পিঁয়াজটো গোল্ডেন কালাৰ হৈ গ'ল মছলা বিশেষ বেছি একো নিদিওঁ আদা নহৰু পেষ্টটো কৰি থৈছোঁ আদা নহৰু পেষ্টটো দিম লগত অকণমান জিৰা দিম আৰু হালধি আৰু নিমখ আৰু বিলাহীটো থাকিবই মছলা বৰ বিশেষ মছলা দিয়া নহয় গাইজ মাংসটো হৈ গৈছে আৰু 3-4 মিনিটৰ পিছতে নমাই দিব পৰা হৈ যাব আলু ধুনীয়াকৈ সিজি গৈছে আৰু মাংস পিচটো চাওকচোন কি ধুনীয়া লাগিছে দেখিয়ে খাওঁ লাগি গৈছে এয়া ঘৰৰে মান ধনিয়া কেইডালমান আছিলে ছিঙি আনিলোঁ ধুনীয়াকৈ ইয়াতে দি দিওঁ মান ধনিয়াটো দিলে মানে স্মেলটো ধুনীয়া আহে আৰু স্মেলটো বহুত ভাল আহে মাংস হৈ গ'ল ধনিয়াটো দি অকণমান লৰাই দিম তাৰপিছত ভাত খাব পাৰিম আৰু গাইজ চব ৰেডি হৈ গ'ল এতিয়া আপোনালোকে দেখিব পাইছে এইটো গাহৰি আৰু লগত লৈছোঁ তিয়ঁহ লৈ লৈছোঁ অকণমান নেমু আছে পিঁয়াজ আছে জলকীয়া এটা লৈ লৈছোঁ আৰু ভেন্দি ভাজি আছিলে তো এতিয়া খাব লাগে ভিডিঅ'টো মই খোৱাটো ষ্টাৰ্ট কৰোঁ
গাইজ বহুত ধুনীয়া বনিছে মাংসটো। যদি আপোনালোকে খাব বিচাৰে ৰেচিপিটো বৰ টানো নহয়, আপোনালোকে গৈ পেলাই মোৰ ভিডিঅ'টো আকৌ এবাৰ চাই ল'ব। যদি ভালকৈ চাইছে ঠিকে আছে, যদি এনেকৈ টেষ্টিকৈ খাব বিচাৰে, নৰ্মেল মানে মছলা চছলা ইমান দিয়াও নাই, টেষ্টি লাগিছে মাংসটো খাই, আপোনালোকে গৈ পেলাই বনাই খাব পাৰিব। টেষ্টি লাগিছে, বহুত ভাল লাগিছে মাংসটো খাই। ভেন্দি চব্জিটো অলপ মছলা দি বনাইছিলে, সেইটো খাই ধুনীয়া লাগিছে। নেমুটো মানে যিকোনো মাংসৰ লগতে নেমুটো ভাল লাগে মানে খাই। মোকতো নেমু লাগে, ঠাণ্ডা দিনত বৰতে ইমান নালাগে, কিন্তু গৰম দিনত নেমুটো লাগিবই আৰু গাহৰি মাংসৰ লগততো আৰু মজা কম্বিনেশ্যন, খাই মজা লাগে। জ্বলাটো অকণমান বেছি হৈ গ'ল, মানে জলকীয়া পিচি দিছিলোঁ আৰু লগতে পাউডাৰ জলকীয়াটো দি দিলোঁ অকণমান। পাউডাৰ জলকীয়াটো একচুৱেলি কালাৰটোৰ কাৰণে দিছিলোঁ, কিন্তু কালাৰেই দিলোঁ নে কি দিলোঁ ধৰিব নোৱাৰিলোঁ আৰু। কালাৰটোৰ কাৰণে কালাৰটো মানে মই বজাৰত যাওঁতে কালাৰটোৱে কিনি আনিছিলোঁ। দাদাজনক কৈছিলোঁ যে কালাৰ যোনটো হয় সেইটো দিব, কিন্তু কোনটো দিলে ঠিক নাই, বহুত জ্বলা লাগিছে, কিন্তু খাই ভাল লাগিছে।
গাইজ ভাত পানী খাই হৈ গ'ল আৰু বাচন বৰ্তন চব চাফা কৰিলোঁ যিহেতুকে মা ঘৰত নাই যদি আহি পাই বাচন লেতেৰা দেখে মোক গালিহে পাৰিব আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই থ'ব মোৰ অন্যান্য ভিডিঅ'বিলাক আপোনালোকে সময়মতে পাই থাকিব আৰু লগতে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব ঠিক আছে থেংক ইউ বাই বাই